নমস্কাৰ সকলোকে। মই ৰবি দত্ত। মোৰ ঘৰ কৰঙা যোৰহাট। মোৰ এখন গাড়ী আছে। গাড়ীখন মই ভাড়া মাৰোঁ আৰু মোৰ দৈনন্দিন জীৱনত কিনো হয় তাকে দেখাবলৈ মই ভিডিঅ'বোৰ চেষ্টা কৰিম। আৰু ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পায় তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব। আজিৰ দিনটোৰ বাবে মই এটা ভাড়া লৈ আহিছোঁ, য'ত আমি যোৰহাট কেঞ্চাৰ ইনষ্টিটিউটত আহিছিলোঁ। এয়া হ'ল যোৰহাট কেঞ্চাৰ ইনষ্টিটিউট। ইয়াতে আহিছোঁ গোটেই দিনটোৰ বাবে তেওঁলোকে লৈছে ভাড়াটো। এতিয়া দুপৰীয়া 1 বাজিলেগৈ, কিন্তু ক'লৈকো যাব লগা হোৱা নাই। আৰু যদি ক'ৰবাত যাব লগা হয় তেতিয়া মই বাৰু আপোনালোকক নিশ্চয় জনাম। এতিয়া ইয়াতে বহি আছোঁ গাড়ীৰ ভিতৰতে। হেল্ল' বন্ধুসকল, মই এতিয়া বৰ্তমান কাষ্টমাৰ কেইজনক ঘৰত থৈ এতিয়া মই ঘৰলৈ গৈ আছোঁ। তাকে জনাবলৈকে মই বোলো আপডেটটো দিওঁ আপোনালোকক। ইমান দেৰি বুলিব দেখা নাই, ক'তনো গ'ল তেওঁ, সেই বুলি মই আপোনালোকক আপডেটটো দি দিলোঁ। এতিয়া মই বৰ্তমান ঘৰলৈ গৈ আছোঁ, ঘৰৰ পৰাই লগ পাই আছোঁ। তো তেতিয়াহ'লে বৰ্তমান মই এতিয়া আহি ঘৰ পালোহি। ঘৰৰ পৰাই মই এয়া যোৰহাটত জুই ফুৱাই আছোঁ। এয়া মোৰ ওচৰত আছে মা। হাঁহ এটা কৈ দিয়ক, এইপিনে চাই দিয়ক। অঁ, এয়া মোৰ পৰিবাৰ। আৰু এইজনী মোৰ কণমানিজনী। কি কৰিছিলা আজি? স্কুল গৈছিলা নে? স্কুল গৈছিলা? তোমাৰ স্কুলখনৰ নামটো কি বাৰু? অঁ, তুমি কোন ক্লাছত পঢ়া? অংকুৰ শ্ৰেণী। তোমাৰ নামটো কি বাৰু? আয়ুষী দত্ত। অঁ, আজি কি শিকালে স্কুলত? পাহৰিলা? এনেকৈ পাহৰিলে নহ'ব। পঢ়িলা নাই? পঢ়িলা। তেতিয়াহ'লে আমি এতিয়া বৰ্তমান এয়া বহি আছোঁ। বনিছে আৰু খাবলৈ পাম আৰু। আমাৰ এজনী অকল মোবাইল চোৱা, পঢ়া শুনা নাই। আজি স্কুলত কি পঢ়ালে কোনো খা খবৰ নাই। তেতিয়াহ'লে